হেল্ল' গাইজ, আজি ঘৰতে গজা কিছুমান শাকৰ পাত আৰু টেঙাৰ পাত মিক্স কৰি পিচি চাটনি বনাম। এতিয়া মই চিঙৰি শাকৰ পাত ছিঙিব লৈছোঁ। এতিয়া ছিঙিম মই মাইচুন্দ্ৰী শাকৰ পাত। এইবাৰ নৰসিংহ কেইপাতমান ছিঙিম। এইবাৰ ছিঙিব গৈ আছোঁ মধুফুল টেঙাৰ পাত। এইটো হৈছে মধুফুল টেঙাৰ পাত। অলপ লতা জাতীয় হয়, মাটিতে বগায়। মেষ্টা টেঙাতকৈ টেঙাটো অলপ কম, যদিও খাবলৈ কিন্তু বৰ সোৱাদ হয়। সৰু জাতৰ মানিমুনি অলপ ছিঙিব লৈছোঁ। এতিয়া ডাঙৰ মানিমুনি কেইপাতমান ছিঙিব লৈছোঁ। পাতবোৰ মোৰ ছিঙা হৈ গ'ল। এতিয়া অলপ সময় পানীত তিয়াই ৰাখিম। পুদিনাৰ পাত আৰু ধনিয়াৰ পাত অলপ ছিঙিম। অৱশ্যে পুদিনা পাত আৰু ধনিয়াৰ পাতটো ঘৰৰ নহয়, বজাৰৰ পৰা কিনি লৈ আহিছিলোঁ। আদা কেইটুকুৰমান আৰু নহৰু কেইটুকুৰমান একেলগে পিচি ল'লোঁ। তিয়াই থৈ দিয়া গোটেই পাতখিনি এতিয়া পটাশিলতে পিচি লওঁ। একচুৱেলি মই মিক্সাৰ ব্যৱহাৰ কৰা নাই। পটাশিলত পিচিলে যিটো সোৱাদ পোৱা যায়, মিক্সাৰত সেই সোৱাদটো পোৱা নাযায়। এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ, মই নিমখ অলপ দিছিলোঁ, ভিডিঅ'ত এড কৰিব পাহৰি গ'লোঁ। মোৰ চাটনিখিনি পিছা হৈ গ'ল। এতিয়া ইয়াতে অলপ নেমু টেঙাৰ ৰস এড কৰিম আৰু চামুচেৰে ভালকৈ সানি ল'ম। ফাইনেলি মোৰ চাটনিখিনি বনোৱা হৈ গ'ল। আপোনালোকেও কেতিয়াবা এনেকৈ চাটনি বনাই খাই চাবচোন।